ঐ ভাল পালে নহ'ব না ঐ মৰম দিব লাগিবই ন। গুড মৰ্ণিং, হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকক দেখুৱাব গৈ আছোঁ মাৰাণ বা মৰণা কেনেকৈ গৰুৰে মাৰে। মানে এখন ছবি, বেলেগ ধৰণৰ ছবি। এইখন ছবি বহুতে এতিয়াৰ মানুহে বা এতিয়াৰ কিছুমান মানুহে দেখা নাই এইখন ছবি। এইখন ছবি আপুনি চাওকচোন কেনেকুৱা লাগে। এই যে ল'ৰাটোৱে যে গৰুকেইটা খেদি যে আছে, এইটো মৰণা বুলি কোৱা হয় বা মাৰাণ পেলাইছে। আমাৰ গোৱালপাৰা ভাষাত মাৰাণ পেলাইছে। এই ল'ৰাটোৱে খেদি আছে। তো ইয়াত 4টা গৰু বান্ধি দিছে একেলগে জৰিৰে। এই বান্ধি দিয়াটোক জোৰা বুলি কোৱা হয়। গৰুকেইটা জুৰি দিছে। আপোনালোক দেখিছে এই যে ছাইডৰ গৰুটো যে কণাৰ সেইফালৰ যে গৰুটোক, যিটো গৰুৰ দেখুৱাই আছোঁ ৰ'ব আপোনালোকক কেমেৰাৰে। এইটো গৰু, এই গৰুটো যে পেচ লাগিছে, এই গৰুটোৰ কি কাম জানেনে? এই গৰুটোৱে, এইটোক নেউৰী গৰু বুলি কোৱা হয়। এতিয়া পৰীক্ষাত প্ৰশ্ন আহে দেই, মনত ৰাখিব। এই গৰুটোক নেউৰী গৰু বুলি কোৱা হয়। এই নেউৰী গৰুটোৱে বাকীকেইটা গৰুক ঘূৰাই ৰাখে। মানে নহ'লে মাৰাণটোত পলাই যাব গৰুকেইটাই যদি ঘূৰিব নোৱাৰে নেউৰী গৰুটোৱে। তো নেউৰী গৰুৰ স্থান ওপৰৰ মাল, নেউৰী গৰুটো ওপৰৰ মাল একবাৰে। বাকীকেইটা মানে একদম তলত হিৰো নহয় আৰু, এইটো হিৰো মানে। তো ই মানে বাকীকেইটা ঘূৰাই ৰাখে আৰু। তো এইকাৰণে নেউৰী গৰুৰ স্থানটো বহুত ওপৰৰ মাল। তো এইকাৰণে ই ইমান লেভেলি ঘূৰি থাকে। তো এনেকৈয়ে মৰণা মাৰা হয়। আজিকালি যিহেতু যান্ত্ৰিকতাৰ যুগত মৰণা মাৰিবৰ কাৰণে মেচিন ব্যৱহাৰ কৰা হয়, কাৰণ আজিকালি মানুহৰ হাতত সময় বহুত কম। এনেকুৱা মাৰাণ ঘণ্টাত 30টামান মাৰি দিব মেচিনত হ'লে। তো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, এটা অখনি আছে মাৰাণ মাৰাত লাৰে মাৰাণ মাৰোঁতে। তো আপোনালোকৰ ফালে যে এইটো যে লাৰি যে আছে, এইটোক আমাৰ ফালে অখনি বুলি কোৱা হয়। আপোনালোকৰ ফালে কি বুলি কোৱা হয় কমেণ্ট কৰি জনাবচোন। এইটো মাৰাণ লাৰাত সহায় কৰে। আগফালে এটা পক্ষীৰ ঠোঁটৰ দৰে এটা দাঁত আছে, তো এইটো অখনি বুলি কোৱা হয়। আপোনালোকৰ ফালে কি হয় কমেণ্ট কৰি এবাৰ জনাব। ইয়াত কিছুমান নষ্টালজিক কথাও আছে। আপুনি যদি এই ছবিটোৰ লগত আগতে আছিলে, ব্যস্ত আছিলে, ইয়াত আমি মৰণা মৰাৰ সময়ত খানা খাইছিলোঁ, কিবা খাইছিলোঁ, ৰাতি খেৰত আছিলোঁ। খেৰত ৰাতি থাকবি, ঘুণ্টি নাহে, খেৰৰ খচ 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 শব্দ। ঘুণ্টি মাৰিম বুলি যোৱা যায়, কেতিয়াও ঘুণ্টি নাহে। এতিয়াৰ বাৰু এইবিলাকৰ পৰা বিৰত। আৰু আপোনালোকৰ যদি বিৰত আৰু কি ক'ম আৰু, বহুত ভাষা নাই এইবিলাকৰ। এইবিলাক বহুত বেলেগ ধৰণৰ কথা আছিলে আগতে। তেনেকৈ আৰু আছিলে। দেখুৱালোঁ আপোনালোকক এইখিনি মৰণা মৰা দৃশ্য। যদি ভাল পালে ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।